সকলোকে নমস্কাৰ লগতে সুপ্ৰভাত জনাইছো আমি যাব ওলাইছো আজি মাজুলী এয়া আমি ওলাইছো আমাৰ ড্ৰাইভাৰে পুৰা গাড়ী চলাই আছে এইফালে পিছফালে এয়া লৰা বহি আছে এয়া মাজে মাজে দেখুৱাই গৈ থাকিম আপোনালোকক ভিডিঅ'টো শেষলৈ চাব লগতে আমি নগাঁও পালো আহি আৰু ইয়াতে আমাৰ দীপক দা উঠিলে আমাৰ লগত আৰু দীপক দা আমাৰ লগত যাব আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো দীপক দা কওক কিবা এটা কিনো কম আমি আহিছো এতিয়া মাজুলীলৈ গৈ আছো কটীয়াগাঁও হৈ পেলাই যোৰহাট এতিয়া হাটবোৰ তিনিআলিত আমি অকণমান চাহ খাম মিস্ত্ৰীৰে আমাক নিমন্ত্ৰণ জনাইছে এজন হাটবৰবাসীয়ে গতিকে আমি আহিলোঁ এতিয়া বহিছোঁ বহি পেলাই একা বেকা সকলোৱে চাহ একাপ খাম আৰু তাৰপৰা আমি এতিয়া গমন কৰিম আমি মাজুলীলৈ যাম যোৱাৰ পিছত আমি বিভিন্ন সত্ৰ আমি পৰিদৰ্শন কৰিম আমি হালধিবাৰী বুঢ়ীমাইত মন্দিৰ পাইছোঁ আৰু ইয়াত কিছু সময় আমি জিৰালোঁ আৰু বুঢ়ীমাইৰ আশীৰ্বাদ লৈ আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এইখনে হৈছে বোকাখাতৰ লক্ষ্মী মিঠাইৰ দোকান আৰু ইয়াতে পুৰি চব্জিটো খুব ভাল বনায় বুলি শুনিছোঁ আৰু ইয়াত খাবলৈ কলপাতত দিয়ে আৰু তাৰেই জুতি ল'বলৈ আমি সোমাইছোঁ আপোনালোকেও কেতিয়াবা ইফালে দি অহা যোৱা কৰিলে সোমাই খাব পাৰিব দেই পুৰিটো ভালে বনায় আমি পালোঁ যোৰহাট আৰু যোৰহাটৰ দাদা এজনে আমাক ৰৈ আছে আনিবলৈ আৰু আমি দাদাৰ ঘৰ নহয় অৱশ্যে এইটো দাদাৰ হৈছে নাৰ্ছিং চেণ্টাৰ আৰু এইটো নতুনকৈ বনাই আছে তাকে আমি অলপ চালোঁ আৰু এনেকৈ অকণমান আমি আলোচনা কৰি লৈ চাহৰ জুতি ল'লোঁ আৰু তাৰপিছত আমি পুনৰ নিমাতী ঘাটলৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ
এয়া আমি নদীদ্বীপ মাজুলী পালোঁ আৰু আমি নদীদ্বীপ মাজুলীৰ এই বালিত খোজ পেলালোঁ আৰু আমাৰ লক্ষ্যস্থানলৈ এতিয়া আগবাঢ়িম। এয়া মাজুলীৰ ফুলনি আৰু এই ফুলনিতে আমাৰ খুৰা এজন আছে আৰু খুৰাজনেই গোটেই প্লেনিংটো বনাইছে। আমি ক'ৰ পৰা কেনেকৈ যাব লাগিব গোটেইখিনি তেখেতৰ পৰাই পাইছোঁ আৰু তেখেতে ৰৈ আছে আমালৈ আৰু আমি তেখেতৰ ঘৰ পালোঁ আহি। সন্মুখতে এনেকুৱা এখন ৰেষ্টুৰেণ্ট আৰু আমি ঘৰৰ ফালে গতি কৰিলোঁ আৰু আজি আমি মাজুলীৰ ৰাতিটো আমি ইয়াতে কটাম। তাকে আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ। আপোনালোকে কেনেকুৱা পাই জনাব আৰু সকলোৱে লাইক কমেণ্ট কৰিব কেনেকুৱা পায় কেনেকুৱা হৈছে ভিডিঅ'টো আৰু যদি কিবা ভুল ত্ৰুটি থাকে সেইখিনিও দেখুৱাই দিব।